গুড মৰ্ণিং এভৰিৱান। স্বাধীনতা দিৱস বুলি যোৱাকালিৰ বিশেষ দিনটোত আমি 5জন বন্ধু একেলগে ভাৰত ভূটান সীমান্তত থকা ডাওজাঙলৈ গ'লোঁ। পাহাৰৰ পৰা বৈ অহা নদীৰ পানী ৰাস্তাৰ ওপৰেৰে এনেকৈয়ে বৈ আছে, তেনেকৈ আমি গাড়ীৰে আগবাঢ়ি গৈ থাকিলোঁ। দৈনন্দিন ব্যস্ততাৰে পূৰ্ণ জীৱনত গোটেইকেইজন বন্ধু একেলগে দেখা কৰাৰ বা লগ কৰাৰ সুযোগ আজিকালি খুব কমেই পোৱা যায়। কিন্তু আজিৰ এই বন্ধ আৰু আনন্দৰ দিনত আমি গোটেইকেইজনে একেলগে মিলি এই সময়খিনি অকণমান উপভোগ কৰিম বুলি আমি আজি যাত্ৰাটো আৰম্ভ কৰিলোঁ। এতিয়া আমি বনভোজস্থলীত প্ৰৱেশ কৰিবলৈ এণ্ট্ৰি পাছ ল'লোঁ আৰু 4চকীয়া বাহনত 100 টকাকৈ লয়। আমি সেনেকৈ পাছটো লৈ কিনে আমি আহি বনভোজস্থলীটো পালোঁ। এতিয়া ইয়াত আহি আমি খানা বনাব পৰাকৈ এটা সুন্দৰ ঠাই এটা নিৰ্বাচন কৰি ল'লোঁ আৰু তাৰপিছত সকলোৱে কিবা কিবি বস্তু গাড়ীৰ পৰা নমাই আমি এনেকৈ লৈ আহিছোঁ। এই জেগাটো আমি এই সুন্দৰ পৰিৱেশটো আমি নিৰ্বাচন কৰিলোঁ আৰু তাৰপিছত আমি খানা বনাবলৈ লাহে ধীৰে আমি এতিয়া যোজা আৰম্ভ কৰিম। আমি সকলোৱে এইবিলাক এনেকৈ আমাৰ বন্ধুসকলে আৰম্ভণি কৰিছে। সকলোৱে একদম আহি কামত লাগি গৈছে আৰু এতিয়া আমি লাহে লাহে খানা বনাবৰ কাৰণে ৰেডি হৈ আছোঁ। এতিয়া আমি খানাটো বনোৱা হ'লে অকণমান ওচৰতে এটা পুখুৰী নিচিনা এটা আছে নদীৰ ওচৰতে, এইখিনি আমি আপোনালোকে দেখিছে আমাৰ আলু কটাৰীখন অকণমান সৰু হৈছে, হ'লেও আমি কামটো চলাইছোঁ আৰু এনেকৈ এইখন। এতিয়া এনেকৈ আমাৰ মাংসটো হৈ আছে, মাংসটো সিজিবলৈ আমি দিছোঁ। তাৰপিছত আমি লাহে লাহে এতিয়া মাংসটো হ'লে আমি অকণমান গা ধুম বুলি ভাবিছোঁ গোটেইকেইজনে লগ হৈ। বহুত ধুনীয়া ঠাণ্ডা পানী একদম, ইয়াতে পানীত মানে ভৰি দিলে আপোনাৰ দেহমন হাত পৰি যায় আৰু এয়া আমাৰ মাংস হ'ব হৈছে আৰু এতিয়া আমি লাহে লাহে এইটো ওচৰতে এটা নামিছোঁ। দেখাতটো পৰিষ্কাৰ, কিন্তু নামাৰ পিছত গম পালোঁ যে পানীটো যিহেতু অলপমান বন্ধ হৈ আছিল, ইমান এটা ঠিক মানে নহয় বাৰু। এনেকৈ আমি গা পা ধুই আহি কিনে এতিয়া আমাৰ খানা যিহেতু অলমষ্ট ৰেডি হৈ আছে, আমি খানাটো খাই কিনে সোনকালে ঘৰলৈ আহিব লাগে, কাৰণ বনৰীয়া হাতীৰ কাৰণে অলপমান অসুবিধা হয়। আমি এনেকৈ খানা খাই ঘৰলৈ ঘূৰি আহোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব।